হাই গাইজ, বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি ভিডিঅ'ত আমি কথা পাতিম এখন স্কুটাৰৰ ওপৰত। আৰু স্কুটাৰ বুলি কওঁতে হয়তো আপোনালোকে ভাবিছে যে আগৰ দিনত যি স্কুটাৰ আছিলে, ওৱান চাইড ইঞ্জিন আছিলে, ডিজেল ভৰাই চলাব লাগে, সেইখন স্কুটাৰ নহয়। আমি কথা পাতিবলৈ আছোঁ ইলেক্ট্ৰিক স্কুটাৰৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিবলৈ পাইছে যে স্কুটাৰখন দেখিবলৈ বহুতেই বেলেগ আৰু স্কুটাৰখন আপোনালোকে দেখিছে নিশ্চয় কোই মিল গয়া ফিল্মখনত। তাত দেখিছিলে যে স্কুটাৰখন ভৰি দি চলাব লাগে আৰু ইয়াত দেখিছে যে ইয়াত কোনো ভৰি দি চলাবলগীয়া হোৱা নাই। স্কুটাৰ দিছে আৰু গাড়ী ধৰিছে, মানে স্কুটাৰখন ধৰিছে। আচলতে কথাটো কি, আগতে স্কুটাৰখন মানে তেনেকুৱা কোনো ধৰণৰ মটৰ চটৰ লগোৱা হোৱা নাছিলে। এই স্কুটাৰখনত এতিয়া যিটো ভিডিঅ'ত আপোনালোকে স্কুটাৰখন দেখি আছে, সেই স্কুটাৰখনত লগাইছে মটৰ। আৰু মটৰ লগাৰ লগে লগে কি কৰিছে যে তাত স্পীডৰ মিটাৰ আহি গৈছে, স্পীডৰ মিটাৰ অহাৰ লগে লগে লাইট আহি গৈছে আৰু স্কুটাৰখনৰ মানে শ্ব'টো বঢ়াবৰ কাৰণে তাত DRL ইউজ কৰা হৈছে বিভিন্ন ধৰণৰ। তো স্কুটাৰখন অভিয়াছলি অলপমান হাইটেক হৈ গৈছে আৰু স্পীড বাঢ়ি গৈছে। আগতে ভৰি দি ঠেলিলে বেছি স্পীডত নাযায়, এতিয়া তাৰ স্পীডটো বাঢ়ি গৈছে। আৰু এই স্কুটাৰখনৰ নামটো হ'ল উইপেড FS। আপোনালোকক মই লিংকটো দি দিম। যদি আপোনালোকে কোনোবাই কিনিবলৈ বিচাৰে তেনেহ'লে সেই ৱেবছাইটটোৰ পৰা কিনিব পাৰিব। মই ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। আৰু লগতে যদি এই স্কুটাৰখনৰ ওপৰত আৰু সবিশেষ জানিবলগীয়া আছে তেনেহ'লে গুগলত চাৰ্চ কৰিব পাৰে উইপেড FS বুলি। আৰু আপোনালোকে দেখিছে যে ভিডিঅ'টো সৰু হৈছে। আচলতে কথাটো কি, মই গেজেট বিচাৰিছিলোঁ কিন্তু নাপালোঁ। আগতে যিবিলাক মই ৱেবছাইটত মানে বিচাৰিছিলোঁ সেই ৱেবছাইটবিলাকৰ মই নামবিলাক পাহৰি গৈছোঁ, মই ছেভ কৰি ৰখা নাছিলোঁ। চ' এতিয়া নতুনকৈ আকৌ বিচাৰি ফুৰিবলগীয়া হৈছে। তো এই গেজেটটোৰ ওপৰতে মই পালোঁ, লেটেষ্ট ওলাইছিলে। তো মই বোলো নাই, ভিডিঅ' এটা বনাই দিওঁ। আৰু লগতে আপোনালোকে জনাব যে মই কেইটা গেজেটৰ ওপৰত ৰিভিউ কৰিলে ভাল পাব। এটা ভিডিঅ'তে মই 2টা নে 3টা আপোনালোকৰ মতে ক'ব, মাত্ৰ কেইটা গেজেটৰ ওপৰত মই ৰিভিউ কৰিলে আপোনালোকে চাই ভাল পাব। ধন্যবাদ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে। আৰু এতিয়া নতুনকৈ ৰিঅ'পেন কৰিছোঁ চেনেলটো, যিহেতু বহুত দিন বন্ধ হৈ আছিলে। আপোনালোকে আগৰ নিচিনাকৈ যাতে মৰম চেনেহ দিয়ে তাৰে কামনা কৰিলোঁ। ধন্যবাদ।